Welcome to my others blog, my channel 50-50 public show. তো গাইজ আমি আজি আহিছোঁ ৰাস পূজাৰ মেলা চাবলৈ। তো চাই থাকিব আৰু স্কিপ কৰি নাচাব। তো স্কিপ কৰি চালে আপোনালোকে গোটেইখিনি দেখাই নাপাব, পাছত আফচোচ কৰিব। তো গাইজ এতিয়া আমি মেলাৰ গেটৰ সন্মুখত আছোঁ। এতিয়া আমি সোমাম। মেইন গেট আৰু এটা ভিতৰত আছে, এই গেটৰ সন্মুখত আমি আহিছোঁ। এতিয়া ভিতৰত প্ৰৱেশ কৰিম, এতিয়া চাই থাকিব, লগত থাকিব আৰু আমি ভিতৰত সুৰকাম। এতিয়া কেমেৰামেন ৰাজু ভাই। তো আমি এতিয়া পূজা স্থলত সোমাইছোঁ আৰু এইজন দেখা পাই আছে, এইজন কিন্তু অৰিজিনাল মানুহ, কিন্তু মূৰ্তিৰ ৰূপত আছে। ইয়াৰ ওচৰত আপুনি আহি পেলাই ফটো উঠিব পাৰে। আৰু এইয়া অফিচ ৰুম যিটো, এইটো এইয়া আগত দেখা পাই আছে, গোটাই মূৰ্তি দেৱীবিলাকৰ মানে দৃশ্য দেখা পাব ইয়াতে। চাই থাকক। এইয়া গণেশ, এইয়া চাক সাপৰ ওপৰত দেৱী, এইয়া বাঘ, সিংহ, এইটো সিংহই ৰূপ লৈ কোনোবা এটা ভগৱান। এইটো এই চাক নতুন ৰূপ, দেৱীসকলৰ নতুন ৰূপ। আগতে যি দৃশ্য কৰিছিল সেই দৃশ্য এতিয়া দাঙি ধৰিছে। ৰাস পূজাত দেৱীবিলাকৰ দৃশ্য, ভগৱানৰ দৃশ্যবিলাক এতিয়া দেখুওৱা হয়। চাই থাকক। এইয়া আৰু কিবা কৰি আছে ইয়াতে, এটা মালা পিন্ধাই আছে নেকি ৰাজু ভাই? এয়া মালা পিন্ধোৱাৰ দৃশ্য। এয়া এই বিয়া স্থলত, আগতে বিয়া এনেকুৱা হৈছিল। এইটো কিবা ঘৰ বাৰান্দাত বহিছে। এইজনৰ কিবা মৃত্যু হৈছে নেকি? গোটা এইকেইটা নাচি আছে আনন্দৰে। এইটো দৃশ্য চাক, এইয়া কৃষ্ণৰ কিমান পাৱাৰ। গাখীৰ খাওঁতে চালা ছয়তান মৰি গ'ল। ছয়তানৰ ৰূপ ধৰি, মাকৰ ৰূপ ধৰিছিল ছয়তানে। এয়া কৃষ্ণই কিন্তু একেবাৰে শেষ কৰি দিলে। এয়া আগতে এনেকুৱা শাস্তি দিছিল, ফালি দিছিল মানুহ। ভগৱানৰ শাস্তি, এইটো মানুহ দুই ফালা কৰি দিছে একেবাৰে। এয়া অসুৰ। এইটো এটা ষ্টেজ আছে ইয়াতে, এয়া বাওঁফালে ষ্টেজ দেখা পাব। এই ষ্টেজত অলপ পিছত এতিয়া গান আৰম্ভ হ'ব, গান বাজনা দেখা পাব আপোনালোকে, চাই থাকিব।